নমস্কাৰ বন্ধুসকল, আমাৰ চেনেল এছামিজ ক্ৰিয়েশ্যন ইনফ্লোই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত অহা এটা অসুবিধাৰ, যিটো অসুবিধা প্ৰত্যেকৰে হয়। অৰ্থাৎ অনলাইন যিকোনো ধৰণৰ জব বা যিকোনো ধৰণৰ এপ্লাই কৰাৰ সময়ত ফটো বা ছিগনেচাৰ দিয়াৰ সময়ত এটা অসুবিধা আহে। অৰ্থাৎ ফটোৰ কেবি আৰু ছিগনেচাৰৰ কেবি হয় বেছি হয়, নহ'লে সেই চাইজটো নহয়। বন্ধুসকল, তাৰ কাৰণে আপোনালোকে গুগলত যাব। গুগলত গৈ আপোনালোকে ইমেজ সাইজ ক্ৰিয়েটৰ লিখি সাৰ্চ কৰিব। ইমেজ সাইজ ক্ৰিয়েটৰ লিখি সাৰ্চ কৰাৰ পিছত তাত কেইটামান পেজ আহিব, তলত লিংক আহিব, ইয়াত চাই ল'ব। এনেকৈ লিখাৰ পিছত ইয়াত কি আছে, ওপৰত যিটো আছে ফ্ৰী অনলাইন পিকচাৰ ৰিচাইজাৰ, আকৌ তলেৰে কি আছে www.picresize.com, এইটোত আপোনালোকে ক্লিক কৰি ল'ব। এইটো অ'পন কৰি ল'ব। অ'পন কৰি লোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰাই ইমেজৰ চাইজটো কমাব পাৰিব বা বেছি কৰিব পাৰিব। লগতে PDF ফাইল, PNG ফাইল বনাব পাৰিব। ইয়াত এনেকৈ খুলিব। খোলাৰ পিছত আপোনালোকে তাত ব্ৰাউজাৰ অপশ্যন যিটো আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তাত আপোনাৰ নিজৰ ফটোটো ল'ব লাগিব, যিটো ফটোৰ চাইজ কমাব। ইয়াত ডকুমেণ্টছত যাব বা ইমেজত যাব, গৈ আপোনাৰ নিজৰ ফটোটো ল'ব। ফটোটো লোৱাৰ পিছত এইটো আকৌ আপলোড দিব লাগিব। ইয়াত ফটোটো লোৱা হৈ আছে। ফটোটো লোৱা হ'ল, তাৰপিছত আপোনালোকে কণ্টিনিউ মাৰিব। কণ্টিনিউ মৰাৰ পিছত কি হ'ব, এইটো আপলোড হ'ব। এটা আপলোড হৈ আছে। আপলোড হোৱাৰ পিছত আপোনালোকৰ অপশ্যনটো আহিব, কেনেকুৱা চাইজৰ লাগে, কিমানখিনি কেবি লাগে, লগতে কিমানখিনি হাই, কিমানখিনি ৱেট, এইখিনি লাগে, গোটেইখিনি ইয়াত আহিব। এনেকৈ ফটোটো আহিল। ইয়াৰ পিছত তলত আহিছে এডিট কৰা অপশ্যন। ইয়াত তলত এডিট কৰিব পাৰিব। লগতে ছাইডত ৰোটেট কৰাৰ অপশ্যন আছে, লগতে ক্ৰপ কৰাৰ অপশ্যন আছে। ৰোটেট, ক্ৰপ আদি এই ছাইডত থকা এইবিলাক বটনেৰে কৰিব পাৰে। তলত আছে কাষ্টম চাইজ। এই কাষ্টম চাইজত গৈ আপুনি আপোনাৰ ইচ্ছামতে পথালি কৰি থিয় কৰি যিমান চাইজৰ লাগে এইটো দিব পাৰিব। ইয়াত কাষ্টম চাইজ তলত আহিছে, এইটোত ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ পিছত তাত আপোনাৰ নিজৰ ইচ্ছামতে চাইজ দিব পাৰিব। ইয়াত মই 250 দিম উইথ, আৰু তাৰপিছত হাইট হ'ব 250, পথালি আৰু থিয় কৰি 250 দুয়োটাই দিম। দিয়াৰ পিছত তাৰপিছত তলত আছে চইচ স্পেচিয়েল ইফেক্ট। আপুনি স্পেচিয়েল ইফেক্ট কিছুমান দিব পাৰে, বৰ্ডাৰ দিব পাৰে, ফটোৰ ছাইডেৰে বৰ্ডাৰ থকা এইবিলাক দিব পাৰে। লগতে বেলেগ বেলেগ ধৰণৰ তাত অপশ্যন আছে, এইবিলাক দিব পাৰে। লগতে তলত আছে ছেভ এজ। তাত আপুনি কেনেকুৱা ধৰণৰ ফটো ছেভ কৰিব, PDF ফাইল নে PNG ফাইল নে GIF। মই ইয়াত PNG দিছোঁ। PNG হিচাপে ছেভ কৰিলে গোটেইখিনি ছাপোৰ্ট কৰিব, সকলো ঠাইতে ছাপোৰ্ট কৰিব। তাৰপিছত I am done ৰিচাইজ, এইটোত ক্লিক কৰি ল'ব। এইটো ক্লিক লোৱাৰ পিছত আপোনাৰ ফটোটো হৈ যাব, আৰু তাৰপিছত আপুনি ছেভ কৰি ল'ব পাৰিব। ইয়াত ছেভ এজ ডিস্ক এইটোত ল'ব পাৰে বা ভিউ ইমেজ হিচাপেও চাব পাৰে। ইয়াত ছেভ এজ ডিস্ক এইটো মাৰিলোঁ, তাৰপিছত ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ পিছত এইটো আপুনি অ'পেন কৰি চাব পাৰে, লগতে কিমান KB হ'ব এইটো চাব পাৰিব। ইয়াত আপোনালোকে চাই ল'ব। এয়া ফটোটো ডাউনলোড হৈ গ'ল, আৰু ডাউনলোড হোৱাৰ পিছত আপোনালোকে ফটোটো চাইছে যে ই বৰ্গ আকৃতিৰ হৈছে। অৰ্থাৎ দুয়োফালে 250 দিয়া হৈছে, সেইকাৰণে ই বৰ্গ আকৃতিৰ হৈছে। আপোনালোকে ইয়াত ৰিজুম এডিটো মাৰিব পাৰে, আকৌ এডিট কৰিব পাৰে। এডিট কৰি আপুনি ফটোৰ চাইজ আকৌ বেলেগ ধৰণে কৰিব পাৰে। ইয়াত মই বেলেগ ধৰণে আকৌ কৰি দেখুৱাই দি আছোঁ। মই 250 বা 300 এনেকুৱা দুটা চাইজত দিম, আৰু এটা পথালি বেছি দিয়া হ'ব বা থিয়কৈ বেছি দিয়া হ'ব। তাৰপিছত ফটোটোৰ চাইজ আকৌ বেলেগ ধৰণৰ হ'ব। ইয়াত আপোনালোকে চাই ল'ব কেনেকুৱা ধৰণৰ হয় ফটোটো। আকৌ আগৰ নিচিনাকৈ I am done ৰিচাইজ হ'ব। লগতে আকৌ ছেভ কৰি ল'ব। ছেভ কৰি লোৱাৰ পিছত আকৌ নতুন এটা ফটো পাব, আৰু এইটো ফটো কেনেকুৱা ধৰণৰ হ'ব আপোনালোকে চাই ল'ব পাৰিব। এতিয়া এই ফটোটো অলপ দীঘল চাইজৰ হৈছে, গতিকে এনেকৈ আপোনালোকে ইয়াত ফটো এডিট কৰিব পাৰে, লগতে চাইনবোৰ ছিগনেচাৰো এডিট কৰিব পাৰে। বন্ধুসকল, আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।